কাৰণে বহুত জায়গাত মাথাউৰি ছিঙিছে, স্পিল হৈছে আৰু বহুতখিনি গাঁও ডুব গৈছে। আৰু বাক্সা জিলা আৰু ওদালগুৰি জিলাত বিশেষভাৱে মই দেখিছোঁ এটা গাঁও সম্পূৰ্ণভাৱে নাইকিয়া হৈ গৈছে। তাত বহুতখিনি আমাৰ ক্ষতি হৈছে আৰু এই বছৰত হাজাৰ হাজাৰ বিঘা মাটি বালিৰে চিল্টেড হৈছে, বালি পুতিছে। তো সেইকাৰণে আমাৰ অৰ্থনীতিটো বহুত ডাঙৰ এটা এইটো ইম্পেক্ট এটা আহিব। তো সেইকাৰণে বান আৰু গৰাখহনীয়া সমস্যাটো আমাৰ এইবাৰ সবচে প্ৰায়ৰিটি এটা ইস্যু হয়। আৰু বান আৰু গৰাখহনীয়া সমস্যাটো স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে যি পদ্ধতি, যি প্ৰক্ৰিয়া, যি প্ৰচেছ আমি হাতত ল'ব লাগে, এইটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত ল'বৰ কাৰণে আমি এইটোভাৱে প্ৰস্তুতি চলাইছোঁ। আৰু অতি শীঘ্ৰে আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নেতৃবৃন্দক ইয়াৰ ওপৰত আমি গোটেই আমাৰ ডাটা আৰু ৰিপৰ্টবিলাক আমি পঠাই দিম। আমাৰ 4-5টা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে দিনে নিশা কাম কৰি আছে। ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক আমাক সহায় কৰিছে, পলিটিকেল অৰ্গেনাইজেশ্যনবিলাক আমাক সহায় কৰিছে। মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে এই বানপানীত আমাৰ 4-5জন লোক ঢুকাব লগা হ'ল। তেখেতসকলক আমি 1 লাখকৈ আমি সাহায্য দিম কাউন্সিলৰ পৰা, আৰু অসম চৰকাৰৰ পৰাও সাহায্য দিয়া হ'ব। আৰু অনাগত দিনত এই বানপীড়িত ৰাইজে কেনেকৈ ভালকৈ জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে চৰকাৰী আঁচনিবিলাক তেখেতসকলৰ কাৰণে কিমান পাৰোঁ ইজিলি কৰি দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। আৰু তেখেতসকলে যাতে বানে তেখেতসকলৰ খেতি মাটিবিলাক পুতি যোৱাৰ পিছত আনএমপ্লয়ড হ'ব লগা নহয়, ইয়াৰ কাৰণেও কিছুমান এমপ্লয়মেণ্ট পলিচি, যে বালি মাটিতো খেতি কৰিব পৰা কিছুমান পলিচিছবিলাক আমি আলোচনা কৰি আছোঁ। গতিকে মই ভাবোঁ যে আমি সকলো প্ৰব্লেম বা ইছ্যু যিবিলাক আহিব আমি ফেচ কৰিব পাৰিম। ৰাস্তা নিৰ্মাণ কৰাৰ পথত আছিলে, কিন্তু বানপানী আহি পেলাই নেৰানেপেৰা বৰষুণৰ ফলত আৰু বেছি ৰাস্তা ডেমেজ হৈছে। এইবিলাক আমি মেৰামতি কৰিবৰ কাৰণে ইতিমধ্যে লিষ্ট কৰি আছোঁ। আৰু বহুতখিনি নতুন ৰাস্তাও আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঠিক কৰিছে যে আমি বহুখিনি নতুন ৰাস্তাও ইয়াত বনোৱা হ'ব। আৰু ভূটানৰ কথাটো হ'ল, ভূটানে মোক যিটো মই আলোচনা কৰিলোঁ যে তেখেতসকলৰ এটাই ডেম আছে আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা, এইটো তাৰ পানীটো আমাৰ মানাছৰ ফালে আহে, বাকী আৰু ইয়াত ডেম নাই। ভূটানত কি হৈছে যে পাহাৰ অঞ্চল কাৰণে বহুতখিনি বৰষুণটো পৰি একেলগে ওলাই আহে বহুতখিনি পাহাৰৰ পৰা। সেইকাৰণে আমি কিছুমান সময়ত ভূটানে পানী এৰি দিয়া বুলি ভাবোঁ, কিন্তু বৰষুণটো এনেকুৱাও হয় যে কেতিয়াবা আমাৰ তলত নিদিয়ে, ওপৰত দি থাকে। ওপৰত দিলে পানীটো বেছিকৈ আহে, তেতিয়া আমি ভাবোঁ যে বৰষুণে হোৱা নাই, ক'ৰ পৰা পানী আহিল, ভূটানে পানী এৰি দিছে। কিন্তু ভূটানে পাহাৰ হোৱাৰ কাৰণে এইটো হৈছে। ভূটানৰ মানুহবিলাকো দুখ পাইছে যে মিডিয়াবিলাকত ওলাই আছে কি ভূটানে পানী এৰিছে, ভূটানে পানী এৰিছে। কিন্তু ভূটানে কৈছে যে আমাক পানী এৰিবলৈ একো নাই, খালি এটাই ডেম আছে, সেইটো বাক্সা জিলাৰ ইফালে পানীটো ওলাই আহে আৰু বেলেগ ফালেদি পানী নাহে। গতিকে ভূটানক আমি দোষ দিব নালাগে। আমি যদি ওপৰত থাকিলোঁ হয়, তলত যদি ভুটীয়াসকল থাকিলে হয়, তেনেকৈ ভাবিলে হয়। চ' সেইকাৰণে ওচৰত ভূটান থকাৰ কাৰণে, ভূটানত পাহাৰ থকাৰ কাৰণে পানীবিলাক একেলগে জমা হৈ ওলাই আহে আৰু আমাৰ ইয়াত ক্ষতি কৰে। গতিকে ইয়াৰ কাৰণে আমাৰ ভূটান ইণ্ডিয়াৰ কাজিয়া নহয়, আমি একেলগে মিলি বানপানীৰ লগত কেনেকৈ মোকাবিলা কৰিম, ইয়াৰ কাৰণে আমি তৈয়াৰ হ'ব লাগে।